নমস্কাৰ দেই বন্ধু বান্ধৱীসকল। আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ তিতা কেৰেলা আৰু আলু ভাজি। তিতা কেৰেলা হয়তো সকলোৱে ভাল নাপাব পাৰে, মোৰ কিন্তু আকৌ ভাল লাগে দেই। আহকচোন মইনো কেনেকৈ ভাজিলোঁ তিতা কেৰেলা চাওঁ। এয়া মই লৈ লৈছোঁ তিতা কেৰেলা আলু, এইখিনি মই এতিয়া এয়া মোৰ তিতা কেৰেলা কটা হৈ গ'ল। এতিয়া মই ইয়াত অলপমান নিমখ দিম। নিমখখিনি মই ইয়াত ভালকৈ সানি ৩-৪ মিনিটৰ কাৰণে থৈ দিম। এনেকৈ থৈ দিলে কি হয় জানেনে, তিতা কেৰেলাৰ তিতাটো বহুত কম লাগে আৰু তিতা কেৰেলা ভাজিখিনিও খাই ভাল লাগে। এতিয়া মই তিতা কেৰেলাখিনি ধুনীয়াকৈ ধুই লওঁ। এতিয়া মই কাটি ৰাখিছোঁ ইয়াত পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু। এতিয়া মই কেৰাহীত দি দিছোঁ তেল আৰু কাটি ৰখা নহৰু, পিঁয়াজ। আপোনালোকে বাৰু কেতিয়াবা তিতা কেৰেলা ভাজিত নহৰু দি এনেকৈ খাইছেচোন? কেতিয়াবা এনেকৈ খাবলৈ বৰ সুস্বাদু হয়। মোৰ কিন্তু এনেকৈ খাইহে ভাল লাগে তিতা কেৰেলা। এতিয়া মই ইয়াত দিছোঁ জলকীয়া। এইখিনি মই ৰঙচুৱা নোহোৱালৈ অলপমান সময় ভাজি ল'ম। এয়া দেখিছে মোৰ পিঁয়াজ আৰু নহৰু জলকীয়াখিনি ৰঙচুৱা হ'বলৈ ধৰিছে। মই দি দিছোঁ ইয়াত কাটি ৰখা আলু আৰু তিতা কেৰেলা, লগতে হালধি আৰু নিমখ। এতিয়া মই এইখিনি গেছটো ল' ফ্লেমত কৰি ভাজি থাকিম। দেখিছেনে, এয়া মোৰ ভজা হৈ গৈছে আৰু লাহে লাহে তিতা কেৰেলাখিনি ৰঙচুৱা হ'বলৈ ধৰিছে। যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে, সকলোৱে লাইক আৰু ছাবস্ক্ৰাইব কৰিব দেই বন্ধু বান্ধৱীসকল। এয়া মোৰ ভজা হৈ গ'ল, দেখিছেনে কিমান ধুনীয়া লাগিছে চাবলৈ।